নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি কাতি মাহৰ পূৰ্ণিমা 2022 বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণৰ পিছত কি কৰিব লাগে মই সকলো কম। তাৰ আগতে এটা অনুৰোধ, যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব। গ্ৰহণৰ সময়ত ঘৰ আৰু ঘৰৰ চাৰিওফালৰ ঠাইবোৰ দূষিত হৈ পৰে আৰু সেই কাৰণে চন্দ্ৰগ্ৰহণৰ পিছত ঘৰটো পৰিষ্কাৰ কৰিব লাগে আৰু ইয়াৰ বাবে পৰিষ্কাৰ পানীত গংগাৰ জল মিহলি কৰক আৰু গোটেই ঘৰখনত ছটিয়াই দিয়ক। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত গা ধুব লাগে আৰু পানীখিনি শুদ্ধ হ'ব লাগে। তাৰ কাৰণে আপোনালোকে পানীত গংগাৰ জল মিহলি কৰিব পাৰে। গা ধোৱাৰ পিছত পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব, কিন্তু চন্দ্ৰগ্ৰহণৰ সময়ত পৰিধান কৰা কাপোৰ ব্যৱহাৰ নকৰিব। গা ধোৱাৰ পিছত আপুনি নিজৰ লগুণটো সলনি কৰি ল'ব। চন্দ্ৰগ্ৰহণ শেষ হোৱাৰ পিছত আপুনি চাউল, বগা কাপোৰ, গাখীৰ আদি দান কৰিবও পাৰে। চন্দ্ৰগ্ৰহণৰ পিছত এইবোৰ দান কৰাটো এটা মহৎ কাম। সামগ্ৰী দান কৰোঁতে আপুনি এনেকৈ ক'ব, হে চন্দ্ৰদেৱ, যেনেকৈ আপোনাৰ পৰা গ্ৰহণৰ বেয়া সময় পাৰ হৈ গৈছে, ঠিক তেনেকৈ মোৰ জীৱনৰ পৰা বেয়া সময়, বেয়া সংকট আঁতৰ কৰা। চন্দ্ৰগ্ৰহণৰ পিছত তুলসীৰ পাতবোৰত গংগাৰ পানী যোগ কৰিব লাগে। তুলসীৰ পাতবোৰো খাদ্যত যোগ দিব লাগে আৰু খাবও লাগে। গংগাৰ জল আৰু তুলসীক পবিত্ৰ বুলি গণ্য কৰা হয়। চন্দ্ৰগ্ৰহণৰ পিছত আপুনি ভগৱান বিষ্ণু, মা লক্ষ্মী আৰু চন্দ্ৰদেৱক প্ৰাৰ্থনা কৰিব। তেওঁলোকে আপোনাৰ সকলো মনৰ বাঞ্ছা পূৰ্ণ কৰি দিব।